মেমি এনেকৈ ভিডিঅ' চাই থাকিবা নে ৰাতি ডিনাৰো বনাবা? তোমাৰ পঢ়া হ'ল নেকি? মোৰ পঢ়া হ'ল। এতিয়া কিবা স্পেচিয়েল বনোৱা হ'ব? ঠিক আছে, মই আজি স্পেচিয়েল বনাম, তোমাকো দিম আৰু দৰ্শকসকলকো দেখুৱাম। অঁ মই আজি সৰিয়হেৰে ভাপত দিয়া মাছ বনাই দেখুৱাম আপোনালোকক। মই সৰিয়হেদি ভাপত দিয়া মাছৰ কাৰণে ইনগ্ৰিডিয়েণ্টছখিনি কৈ দিছোঁ। 3টা কাটি লৈছোঁ পিঁয়াজ, এটা নহৰু লৈছোঁ, ধনিয়া মান ধনিয়া লৈছোঁ, যিহেতু এতিয়া পাবলৈ নাই সেই ধনিয়া, গতিকে মান ধনিয়া লৈছোঁ অলপমান, সেইটো অপশ্যনেল হয়। অকণমান আদা বাকলি গুচাই কাটি লৈছোঁ, জলকীয়া কেইটামান লৈছোঁ, তাৰপিছত মই সৰিয়হ লৈছোঁ তিয়াই থৈ পেলাই এইখিনি, তাৰপিছত কেঁচা মিঠাতেল অলপ লৈছোঁ সেয়া, আৰু কেইটুকুৰামান নাৰিয়া মাছ। মই নাৰিয়া মাছ বুলি কৈছোঁ কাৰণ বেলেগ মই নাম নাজানো, মোৰ সুবিধাৰ কাৰণে মই নাৰিয়া মাছ লৈছোঁ, আপোনালোকে বেলেগ মাছো লৈ ল'ব পাৰে। এতিয়া মই গোটেইখিনি মিক্সিত পিচি ল'ম। জলকীয়া গোটেইকেইটা নিদিওঁ, কেইটামান দিম, কেইটামান থৈ দিম। এতিয়া মই মিক্সিত পিচি ল'ম। ধুনীয়াকৈ পিছা হৈ গৈছে, এতিয়া মই এইখিনি তলিয়াই ল'ম। এতিয়া মই সৰিয়হখিনি পিচি ল'ম। খুব ধুনীয়াকৈ পিছা হৈ গৈছে। এতিয়া মই পিচি লোৱা পেষ্টখিনি এটা টিফিন বাতিত দি ল'ম। এতিয়া মই মাছ কেইপিচ দি দিম। তেল 2 চামুচ মই দি দিম। সোৱাদ অনুযায়ী মই নিমখ দি দিম, হালধি দি দিম, এইখিনি মিক্স কৰিম, লেটিয়াই দিম গোটেই মাছত। খুব ধুনীয়াকৈ কৰিব দেই, মিক্সটো যাতে গোটেই পেষ্টখিনি গোটেই মাছখিনিত লাগি যায়, এনেকুৱাকৈ মিক্সটো কিন্তু খুব ধুনীয়াকৈ কৰি ল'ব। মই এই কাটি থৈ দিছিলোঁ যে ধনিয়া ৰাখি দিছিলোঁ, সেই ধনিয়াখিনি মই ওপৰত এনেই দি দিম, এইটো অপশ্যনেল, আপোনালোকে দিলেও দিব পাৰে, নিদিলেও নাই। জলকীয়া কেইটাও মই দি দিম, আপোনালোকে দিলে দিব পাৰে, নিদিলে নাই। ঢাকনি দি দিছোঁ এনেকুৱাকৈ ওপৰ নোহোৱাকৈ। মই অলপ পানী দি লৈছোঁ, ইয়াতে এখন প্লেট দি দিম। মই এতিয়া প্লেটখনৰ ওপৰত মই এইটো বহাই দিম। ভাততো দিব পাৰি, মই ভাতত দিয়া নাই, মই এনেকৈ দিছোঁ। ভাতৰ লগত দি মই খালীকৈ দিছোঁ। এতিয়া মই বন্ধ কৰি 2টা চিটি মাৰাম, তাৰপিছত হৈ যাব। মাৰিলে মোৰ হৈ গ'ল। এতিয়া ঠাণ্ডা হোৱাৰ পিছত মই খুলি পেলাই আপোনালোকক দেখাই দিম কেনেকুৱা হ'ল। কুকাৰটো খুলিব পৰা হৈছে মোৰ, মই খুলি দেখাম। এইটো মই উলিয়াই আনিছোঁ, দেখিবলৈ ভালেই হৈছে, খাই চালে গম পোৱা যাব ইমান টেষ্টি হৈছে। খুব কম সময়ত, খুব কম বস্তুৰে খুব হেল্ডি আৰু টেষ্টি ফুড বনাই আপোনালোকেও ঘৰত খাই চাবচোন। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা পালে? ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।